ফ্ৰেণ্ডছ, মই থিতিময় আজি আপোনালোকৰ আগত আহিছোঁ। ইমান দিনে আপোনালোকে মোৰ কবিতা আবৃত্তি শুনি আছিলে ইউটিউবত। ভাল লাগিছে, সকলোৱে মৰম চেনেহ পায়, সকলোৱে ছাবস্ক্ৰাইব কৰিছে, লাইক কৰিছে আৰু শ্বেয়াৰো কৰি দিব। আজি মই নিজে আহিছোঁ এটি নতুন কবিতা লৈ কিনে। কবিতাটোৰ শিৰোনাম হৈছে নিসংগতাই মোৰ সংগী আৰু কবিতাটো লিখিছোঁ মই আৰু মোৰ অন্তৰংগ বন্ধু বিকাশ শইকীয়াই। এতিয়া মই কবিতাটো আবৃত্তি কৰিবলৈ লৈছোঁ। অস্তিত্বহীন বেদনাদায়ক মোৰ এই জীৱনৰ সংগী মাথো নিসংগতা। একমাত্ৰ তোমাৰ বাবেই আজি মই এন্ধাৰ ভাল পোৱা এজন ঠিকনাহীন যাযাবৰ। তুমি হয়তো শুনা নাই মোৰ থুনুকা হৃদয়ত ৰিণিকি ৰিণিকি কান্দোন। শুনিছা জানো তুমি মাজনিশাৰ মোৰ উত্তপ্ত কলিজাৰ কৌতূহল? কেৱল মইহে উপলব্ধি কৰিছো তুমিহীনতাৰ প্ৰতিটো ক্ষণ। নাই, এতিয়া আৰু মোক নালাগে কাৰো সংগ। নিসংগতাকেই সংগী কৰি অতিবাহিত কৰিছো বিষাদ ভৰা প্ৰতিটো উজাগৰি নিশা। জোনাক নিশাৰ পোহৰত উজলি উঠা তোমাৰ সেই মিচিকীয়া হাঁহিটোৱে হয়তো মোক প্ৰেমৰ সাগৰত সাঁতুৰিবলৈ বাধ্য কৰাইছিল আৰু আঘাতপ্ৰাপ্ত কৰিছিল চাগে মোক তোমাৰ সেই মৰম লগা চকুজুৰিয়ে। কিন্তু সেইবোৰতো এতিয়া অতীত। সময়ৰ সোঁতত এতিয়া মোৰ সংগী মাথো পৰিচয়হীন নিসংগতা, পৰিচয়হীন নিসংগতা, পৰিচয়হীন নিসংগতা। ধন্যবাদ। এইটোৱে আছিল আজিৰ কবিতাটো আৰু আপোনালোকে যাতে কবিতাটো চাই সকলোৱে আগৰ ভিডিঅ'বিলাকৰ দৰে আগৰ কবিতাবোৰৰ দৰে মৰম চেনেহ দিয়ে আৰু লাইক কৰে, শ্বেয়াৰ কৰে, ছাবস্ক্ৰাইব কৰে আৰু কমেণ্ট দিব যাতে কেনেকুৱা লাগিছে শুনি। আশা কৰোঁ ভাল পাব সকলোৱে। আজিলৈ